হেল্ল' এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আমাৰ বজাৰৰ পৰা আনিছিলোঁ কেঁকুৰা, দেখিছেনে? কেঁকুৰা আনিছোঁ। পিছে এটা সমস্যা হ'ল কেনেকৈ বাচিম। তথাপি আমি আটাইকেইটা লগ হৈছোঁ, প্ৰাপ্তি, পাহি, মেলেকি, মই কেঁকুৰা এটা বাচিম বুলি ভাবিছোঁ। এতিয়া কি কৰে চাওঁচোন। এইখিনি আমাৰ কেঁকুৰা। পাহি তুমি দূৰত যোৱা, এটা এটাকে বাছো দিয়া। চাওঁ চাওঁ কোনটো কেঁকৰা পাৰিবানে নাই। এখন আমি জলাই ভিজাই দিছি। অ' পাহি তুমিও আৰম্ভ কৰি দিলা নেকি? হ'ব হ'ব দিয়া, বাছো আহা। লাগি গৈছে বাৰু, নালাগে গোটেইকেইটা। চাওঁ চাওঁ। দেখছ আমার লগে কেকড়া আছে, এখন আমি জলে ডুবাই দিম। দুইফালে ধৰা, দুইফালে ধৰলে একো নহয়। ভাল লাগিছে। ওই খানা আছে, কেকড়া আছে। ওই কেকড়া কিয়া কিয়া আমি ঠেংটা খুলিয়া খাও। কেকড়া কেঁকুৰা মই আনিছো বজাৰৰ পৰা কেকড়া, তো আমি কেকড়া বাছি এতিয়া বাচিব লাগে আৰু হৈ গ'ল। বাচ্চা হলো আমি কেকড়া এইটো ছিঙি দিব লাগিব এনেকৈ। কাটি এয়া ছিঙি দিলোঁ, ইউ এইটো ছিঙি দিলোঁ, হৈ গ'ল। এতিয়া এইয়া চোৱা, এয়া এয়া ঠেংখিনি আঁতৰাই দিলোঁ। মই এটা ঠেং বাছ এইখিনি পিছত ধুম, ধুই পেলাই আকৌ কাটিম, হৈ গ'ল। বহুত টাইট হয়। পাৰিম না আৰু। ৱাও, এইটো এটা মাই কি আনিছে ইমান? এতো গেলা। চলো 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 আমার বঞ্চকারি চলো, ধুয়ে এনেছি কেকড়া গুলো, মার মুখ এখন কলো। আৰু আমাৰ কেঁকুৰা এটা ধৰিব ভয় লাগিছে। অকণমান গৰম পানী দি দিছোঁ দেই। আরে কিয় ভয় লাগে? মোৰ ভয় লাগে, কিন্তু আমাৰ পাপ্তি আকৌ ভয় নকৰে। এয়া চাওক, ময়ো ভয় পাপ্তি নকৰো। কোৱা কিবা এখন। এটা ময়ো ভয় নকৰো। মোৰ পাহিও ভয় নকৰে। আরে এজন ডাঙৰ মানুহে ভয় কৰে ন, আমি বাচ্চা হয়, আমি কেনেকে ভয় কৰিম? 6 7 ভয় কৰে, আমি ভয় নকৰো। কিন্তু আমি ব্ৰেক চাই। পানী হেল্ল' যেতিয়া আমাৰ পাহিও ভয় নকৰে নেকি? কামুৰিলে পাবা ৰ'বা মছলাটো। পাহি এইটো দি চাচোন, এইটো দি, এইটো জিন্দা হৈছে গাইস, এইটো জিন্দা হয় গাইস। আৰু আমি গোটেইকেইটাই কেঁকুৰা বচাত লাগি গৈছোঁ। বিশেষকৈ আমাৰ পাপ্তি, পাহি ফূৰ্তি পাইছে সিহঁতে। পাহিহঁতে ভয় পাহি নকৰে কিন্তু। আমাৰ মা বহুত ভয় কৰে। পাহি কিবা এটা কোৱা। মাতো বইল কৰিহে, সেইটো বইল কৰিহে মৰি যায়। আমি তো জিন্দা আছো একদম। আমাৰ দেখিছেনে নাই, ইমানবোৰ কেঁকুৰা আছিল, ভাবিছিলোঁ বহুত হ'ব, পিছে মাত্ৰ এইখিনিহে ওলাইছে। এতিয়া পাপ্তিয়ে কৈছে ভাজি খাব, মই ভাবিছোঁ তৰকাৰী বনাম। ভাবি চাওঁচোন কি কৰিব পাৰি, মাত্ৰ এইখিনি ওলাইছে। মোক বইল কৰি দিবা লাগে। তুমি বইল কৰি খাবা? এইটো নালাগে বইল কৰি খাব, মাত্ৰ এইখিনি ধুনীয়াকৈ ভাজি দিম আৰু টমেটো দি বঢ়িয়াকৈ মাংস নিচিনা বনাই দিম, হ'ব দে। বহুত দেৰি লাগিব। আমি ৰঙা খামে। ৰঙা ৰঙাকৈ খাবা। চোৱাচোন বেছি নহয়, অকণমানি ওলাইছে। হ'ব দিয়া, হ'ব ভাজি দিওঁ, হ'ব। ভাজিলে ৰঙা হৈ যাব। মই এতিয়া চাবচোন অকণমান 2 পিচ ভাজি দিওঁ, কেনেকুৱা লাগে খাই চোৱা, হ'বনে? বাকীখিনি তৰকাৰী বনাই দিম গ্ৰেভিকৈ। বনাওঁ, কোনে কোনে বনাব? মই আৰু পাহিয়ে এতিয়া কি বনাম আমি? কি বনাম? কেঁকুৰা ৰেচিপি আমাৰ। এইখিনি ধৰা, তুমি লোৱা, তোমাক দিম দেই, তুমি লৈ যোৱা।
মই মিক্সিত এইটো নিদিবা মিক্সিটো দিয়া আছে মামা তুমি এইখিনি লোৱা অহ তুমি মানে প্ৰিয়জনী টোপনি লাগিছে এতিয়া কি হৈছে আবে বনা বোলা মই তোমাক কি কৰিছো তাত যে মিক্সিটো দিয়া আছে কাৰেণ্ট আছে হ'ব দিয়া মই বনাওঁ এইয়া আমি দিলোঁ এইয়া আহা আমাৰ হেনো পাহিয়ে মোক ভিডিঅ' কৰে আমাৰ মা আহা মই ফাৰ্ষ্ট কেঁকুৰাখিনি ভাজি লৈছোঁ এইখিনি অলপ ৰঙচুৱা মানে তেলত দিয়াৰ লগে লগে ৰঙচুৱা হৈয়ে গৈছে এইখিনি ভাজি উঠাই আকৌ ইয়াৰ গ্ৰেভিটো বনাই লৈছোঁ মিক্সিত মাৰি লৈছোঁ সেই গ্ৰেভিটো দিম আমাৰ পাহিয়ে খাইছে দেই পাহিৰ ফেভৰেট তো পাহি গৰম বাতিত লোৱা মই দিম ৰ'বা আগতে সেই পিচ খাই দিয়া পাহি এতিয়া মই গোটেই পেষ্টখিনি দিলোঁ যিমান যি মছলা আছিল গোটেইখিনি দি আমাৰ এইখিনি ভাজি আছোঁ ইয়াত অকণমান পানী দিম পানী দিলে হৈ যাব লেতেৰা এইফালে আকৌ পাপটি পাহি আমাৰ ভাজা খাই আছে মচমচকৈ ন মাংস আছে এতিয়া আমাৰ এয়া খোৱাৰ টাইম হা পেপা শুনো পেপাৰে হওক পেপা নহয় ধুনীয়াকৈ খোৱা আমাৰ প্ৰাপ্তিবাহী খাব লৈছে ধুনীয়াকৈ গ্ৰেভি বনাইছোঁ কেঁকুৰাৰ গ্ৰেভি দুইজনীয়ে খাব সেইকাৰণে ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ আজিলৈ